আজি আমি ইয়াত এইকাৰণে উপস্থিত হৈছোঁ, এই অসমৰ এই জটিল সন্ধিখনৰ মাজতে এটা বেদনাদায়ক ঘটনা এটা যোৱা 26 তাৰিখে ঘটি গ'ল। অসম মিজোৰাম সীমান্তত দুৰ্বৃত্তৰ দ্বাৰা আমাৰ আৰক্ষী জোৱানৰ ওপৰত যি আক্ৰমণ চলিল, তাৰ ফলত বহু আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও 6 জনে জীৱন ত্যাগ কৰিলে। সেইসকল আৰক্ষী জোৱানৰ আজি স্মৃতিত তেখেতসকলৰ আত্মাৰ সদগতি কামনা কৰি আমি আজি মিলিত হৈছোঁ। আৰু এই আৰক্ষী জোৱানৰ উপৰিও যি নিৰীহ মানুহে এই ঘটনাত আঘাতপ্ৰাপ্ত হ'ল বা মৃত্যুবৰণ কৰিল, তেওঁলোকৰো আত্মাৰ সদগতি কামনা কৰি এই অনুষ্ঠানটো আজি আমি আয়োজন কৰিছোঁ। গতিকে আমি প্ৰথমে বন্তি প্ৰজ্বলন কৰিম। চাকি দি ল'বা। আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়কো মই এই হিচাপতে দুষাৰ ক'বৰ কাৰণে অনুৰোধ কৰিলোঁ। ইয়াতে আমাৰ যি এটা দুৰ্ঘটনা সংঘটিত হ'ল, ইয়াতে যিসকল আমাৰ 6 জনকৈ শ্বহীদ জোৱানৰ যি মৃত্যু হ'ল, তাৰে আমি আত্মাৰ সদগতি কামনা কৰি আমি উদযাপন কৰা হয়। শহীদ প্রাণাম শহীদ প্রাণাম শহীদ প্রাণাম